এয়া আজি কি আছে চাওকচোন। এয়া হ'ল শুকতি, মানে মাছ গুৰি কৰি কিবা কিবি দি বনায় আৰু মই কেনেকৈ বনাই নাজানো, মায়ে বনাই দি পঠিয়াইছে। আৰু আপোনালোকে কোনে কোনে শুকতি খাই ভাল পায় আৰু কেনেকৈ বনাই কমেণ্ট কৰিব দেই। আৰু যিসকলে নাই খোৱা আজি ভিডিঅ'টো চাই আপোনালোকক খাবলৈ মন যাব চাবচোন। তেতিয়াহ'লে বলক আজি শুকতি মাছ বনাওঁ। মই ইয়াতে বনাবলৈ কাটি লৈছোঁ পিঁয়াজ, বিলাহী, পিঁয়াজ পাত, ধনিয়া পাত আৰু দিছোঁ এইবিলাক আছে কেঁচা জলকীয়া। এতিয়া শুকতি কেনেকৈ বনাম চাব দেই। আৰু এইফালে মোৰ ৰেডি হৈ গ'ল তিতা কেৰেলা ভাজি। হালধি দিয়া অকণমান, এয়া নিমখ অকণমান দি দিছোঁ। এতিয়া কাটি লোৱা বিলাহী, পিঁয়াজ পাত সকলোখিনি ইয়াত ধুনীয়াকৈ ভাজি ইয়াত শুকতি 1 চামুচ দি দিব। তাৰপিছত গেছটো অকণমান ল' ফ্লেম কৰি ধুনীয়াকৈ ভাজি ল'ব। এয়া আজি ভাতটো মই মাৰকাৰি বনাইছোঁ, মানে চচপেনত বনাইছোঁ। কেনেকুৱা সলসলীয়া হৈছে চাওকচোন। এয়া আজি ভাতৰ সাজত আছে তিতা কেৰেলা ডিম দি ভজা, এয়া শুকতি আৰু এইটো আমলখি আচাৰ আৰু লগত আছে এয়া বইল দাইল। তেতিয়াহ'লে আজি মই খাই লওঁ দেই। শুকতি মজা।